নন্দিনীয়ে এইবোৰ পিয়ুষক পাবলৈ কৰি আছে। তাই পিয়ুষক বহুত বেছি ভাল পায় আৰু পিয়ুষক যেনেকৈ হ'লেও তাই পাবই, কাৰণ তাই নুপুৰক পিয়ুষৰ পৰা আঁতৰ কৰিহে এৰিব। মইতো জনাই নাছিলোঁ নন্দিনীয়ে যে নুপুৰৰ লগত ইমান ডাঙৰ খেল খেলিব পাৰিব। নুপুৰৰ নন্দিনীটো বেষ্ট ফ্ৰেণ্ড হয়, কিন্তু নন্দিনীয়ে সেইবোৰ গুৰুত্ব নিদিয়ে। তাইৰ কাৰণে পিয়ুষ নুপুৰতকৈ বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া দেখিছা নহয়, আজি নন্দিনীৰ কাৰণে এনেকৈ মই জেলত থাকিবলগীয়া হৈছে। তাই মোৰ লগতে খেল খেলিলে। কিয় যে তাইক মই বিশ্বাস কৰিলোঁ নহয়। তাইক মই বিশ্বাস নকৰা হ'লে আজি মোৰ লগত এনেকুৱা নহ'ল হয়। তাইক বিশ্বাস কৰাটোৱেই ভুল আছিল। কিন্তু এদিনটো মই জেলৰ পৰা ওলামেই, তেতিয়া মই নন্দিনীক ভালকৈ চাই ল'ম। তাই আজি মোৰ লগত যেনেকুৱা কৰিলে নহয়, মই তাইৰ লগত তেনেকুৱাই কৰিম। শুনা, তোমাৰ হাতত সময় এতিয়াও আছে। তোমাৰ ফ্ৰেণ্ড নুপুৰক নন্দিনীৰ কথা কৈ দিয়াগৈ। তাই জানিবই লাগিব নন্দিনীৰ কথা। তাই এনেকৈ নন্দিনীক সদায় বিশ্বাস কৰি থাকিব নোৱাৰে নহয়। নুপুৰ আৰু পিয়ুষক বেলেগ হ'বলৈ নিদিবা। সিহঁতক সদায় লগত থাকিবলৈ দিবা। আৰু নন্দিনীৰ লগত আমি এতিয়াৰ পৰা খেল খেলিব লাগিব। তাই নিজকে বহুত টেঙৰ বুলি ভাবিছে, কিন্তু আমিও বুৰ্বক নহয়। তাই আমাৰ লগত যেনেকৈ খেল খেলিছে, আমি তাইৰ লগত তেনেকৈয়ে খেল খেলিম। তাইক আমি জিকিবলৈ দিব নোৱাৰোঁ। কিন্তু তুমি যেনেকৈ হ'লেও মোক ইয়াৰ পৰা ওলাবলৈ হেল্প কৰা, তেতিয়া সকলো ঠিক হৈ যাব। কি কৈছা তুমি? নন্দিনী পিয়ুষক পাবলৈ এনেকুৱা কৰি আছে? তাই পিয়ুষক ভাল পায়, কিন্তু এইটো কথাটো আমি কোনেও গম নাপাওঁ। মইতো আজিহে গম পাইছোঁ। তাই নুপুৰৰ লগত খেল খেলিছে। পিয়ুষে যে নন্দিনীক ভাল নাপায়, তাই সেইটো কথা নাজানে নেকি? তাই যে পিয়ুষক পাবলৈ নুপুৰৰ লগত ইমান ডাঙৰ খেল খেলিছে। নন্দিনীৰ ওপৰত মোৰ প্ৰথমৰ পৰাই সন্দেহ হৈছিল, কিন্তু মই জনা নাছিলোঁ তাই যে পিয়ুষক পাবলৈ নুপুৰৰ লগত এনেকুৱা কৰিব। নুপুৰেতো এইবোৰ কথা গমেই নাপায়, আৰু তাই যেতিয়া গম পাব, তেতিয়া তাই কি ৰেক কৰিব? তাইতো নিজতকৈ বেছি নন্দিনীক ভাল পায়। তাই নন্দিনীক বেষ্ট ফ্ৰেণ্ড হিচাপে বহুত বেছি ভাল পায়। আৰু মইতো নুপুৰক সদায় কৈ থাকোঁ নন্দিনী চকুমুদি বিশ্বাস নকৰিবলৈ, কিন্তু তাইহে মোৰ কথা নুশুনে। মোৰ যে বিশ্বাস হোৱা নাই, নন্দিনী নুপুৰৰ লগত এনেকুৱা কেনেকুৱা কৰিব পাৰে, নিজৰ বেষ্ট ফ্ৰেণ্ডৰ লগত। বাইদেউ, মোক পিয়ুষ ছাৰে পঠাইছে। নুপুৰ বাইদেউক চিনি পায় নেকি আপুনি? তেওঁক অলপ পাতি দিবচোন। পিয়ুষ ছাৰে নুপুৰ বাইদেউৰ উপহাৰ পঠাইছে। হা? পিয়ুষে নুপুৰৰ কাৰণে উপহাৰ পঠাইছে? তাকো ইমান ডাঙৰ উপহাৰ? এয়া কেনেকৈ হ'ব পাৰে? নুপুৰক মই পিয়ুষৰ পৰা যেনেকৈ হ'লেও আঁতৰ কৰিবই লাগিব। যিমানে আঁতৰ কৰিবলৈ চেষ্টা কৰিছোঁ, সিমানেই সিহঁত ওচৰ চাপি আহিছে। মই কিবা এটা কৰিব লাগিব। এই উপহাৰটো মই নুপুৰক ল'বলৈ দিব নোৱাৰোঁ। অঁ, হয় নেকি? কিন্তু তুমি হ'বা নুপুৰক চিনি নোপোৱা। মইচোন নুপুৰ হয়। দিয়া দিয়া, তোমাৰ পিয়ুষ ছাৰে মোলৈকে উপহাৰটো পঠাইছে। দিয়া, আৰু শুনাচোন, তোমাৰ পিয়ুষ ছাৰক কৈ দিবা দেই, মই মোৰ ফালৰ পৰা তেওঁক থেংক ইউ বুলি কৈছোঁ। আপুনিয়ে নুপুৰ বাইদেউ নেকি? মই চিনি নাপাওঁ নহয়। এইটো লওক। হ'ব দিয়া, একো নাই। সকলোকে যে চিনি পাবই লাগিব সেইটো কিবা জৰুৰীটো নহয়। আৰু মোৰ যে বিশ্বাসেই হোৱা নাই তোমাৰ পিয়ুষ ছাৰে মোৰ কাৰণে উপহাৰ পঠাইছে। থেংক ইউ বুলি কৈ দিবা দেই, পাহৰি নাযাবা কিন্তু। মই সঁচাই বহুত সুখী হৈছোঁ। দিয়া দিয়া, উপহাৰটো লৈ লওঁ। বহুত হৈ গ'ল, আৰু নহ'ব। নন্দিনীক মই এনেকৈ খেল খেলি থাকিব দিব নোৱাৰোঁ। নুপুৰৰ ওপৰতে খং উঠিছে। তাইক মই সদায় কৈ থাকোঁ নন্দিনীৰ কথা। নন্দিনী দেখিবলৈ যেনেকুৱা, তাই আচলতে তেনেকুৱা নহয়। কিন্তু নুপুৰেতো বেয়াই পায় নিজৰ বেষ্ট ফ্ৰেণ্ডৰ কথা যদি কোনোবাই বেয়াকৈ কয়। এতিয়া গম পাব নহয় নন্দিনী আচলজনী নুপুৰৰ লগতেই গেম খেলি আছে। তাই পিয়ুষক পাবলৈ নুপুৰক কিডনেপ কৰাইছে, আৰুতো বহুত কিবা কিবি কৰিছে। মই সকলো মনত ৰাখিছোঁ নহয়। নন্দিনীক মই চাই ল'ম ভালকৈ। ৰহ, তাই কি বুলি ভাবিছে মোক? তাইৰ কথা মই চবকে কৈ দিম। চবেই গম পাব তাইৰ কথা। তাই এনেকৈ চবৰ আগত ভাও লৈ থাকিব নোৱাৰে। তাই জেললৈ যাবই লাগিব। পিয়ুষক পাবলৈ তাই নুপুৰৰ লগত খেল খেলিছে নহয়। এতিয়া তাইৰ প্লেন তাইৰ ওপৰতে ভাৰি পৰিব। এইটো আকৌ কোন হয়? আমাৰ আশ্ৰমলৈ কিয় আহিছিল নো? ক'ৰবাত দেখা দেখা লাগিছে। ক'ত দেখিছোঁ বাৰু? ক'ত দেখিছোঁ? অঁ,
এইটো মই পিউষাৰৰ ঘৰত দেখিছোঁ। এইটো পিউষাৰৰ চকীদাৰটো নহয় জানো? কিন্তু আমাৰ ইয়ালৈ কিয় আহিছিলে? যাওঁচোন সুধোগৈ, কি কামতনো ইয়ালৈ আহিছিল? পিউষাৰে পঠোৱা নাছিলতো। কিন্তু কি কাম থাকিব পাৰে? এক্সকিউজ মি, শুনকচোন। হেল্ল', শুনকচোন, আপুনি পিউষাহঁতৰ ঘৰৰ চকীদাৰজন নহয় জানো? ইয়ালৈ কিবা কামত আহিছিল নেকি? নে কাৰোবাক লগ কৰিবলগীয়া আছে? কওকচোন, কিয় আহিছে ইয়ালৈ? নে পিউষাৰে আপোনাক কিবা জৰুৰী কামত পঠাইছে ইয়ালৈ? আপুনি মানে আগতে কেতিয়াও অহা নাই যে, সেইটো কাৰণেই সুধিছোঁ। হয় কি বাইদেউ, কাম আছিলনো? মই পিয়ুষ ছাৰৰ চকীদাৰজনেই হয়। মই আচলতে ইয়ালৈ নুপুৰ বাইদেউক লগ কৰিবলৈহে আহিছিলোঁ। মানে পিয়ুষ ছাৰে নুপুৰ বাইদেউলৈ উপহাৰ পঠাইছিল। কাইলৈ পিয়ুষ ছাৰৰ জন্মদিন হয় নহয়, আপোনালোক সকলোকে মাতি পঠাইছে। যাব দেই আপোনালোকে। কি কৈছে আপুনি? পিয়ুষ কাকতিৰ কাইলৈ বাৰ্থডে আছে আৰু আমাক সকলোকে মাতিছে? আচ্ছা, এতিয়াই গম পাইছোঁ। ঠিক আছে বাৰু, আমি চবেই যাম। পিছে আপুনি অঁ বাইদেউ, লগ পালেনে? নুপুৰ বাইদেউ লগ পালোঁ আৰু মই উপহাৰটো দি আহিছোঁ। হ'ব দিয়ক, মই এতিয়া গৈ থাকোঁ দেই। আপোনালোকে কিন্তু নোযোৱাকৈ নাথাকিব। ৱাহ নুপুৰ, তোক ইমান ধুনীয়া লাগিছে। তই নুপুৰ হয় জানো? তোক চিনিয়ে পোৱা নাই। ৱাহ, সঁচাকৈ লেহেংগাটো ইমান ধুনীয়া লাগিছে। পিয়ুষ ছাৰৰ চইচ কিন্তু মানিব লাগিব দেই। ইমান ধুনীয়া লেহেংগাটো তোৰ কাৰণে দি পঠাইছে। তোক আজি চবেই ঘূৰি ঘূৰি চাব। এনেকৈ লাজ নিদিছে তহঁতি? লেহেংগাযোৰ পিন্ধি কিন্তু মোৰ বহুত ভাল লাগিছে। আৰু মোৰ যে বিশ্বাসেই হোৱা নাই, পিয়ুষ ছাৰে মোৰ কাৰণে লেহেংগাযোৰ পঠাইছে। হ'ব দে, ব'ল আকৌ যাওঁ, নহ'লে দেৰি হ'ব নহয়। চবেই ৰেডি হ'লোৱেইচোন। আৰে নন্দিনী, তোৰ দেখোন ইমান ধুনীয়া লাগিছে আজি। ৱাও, আজি কিন্তু সঁচাকৈ চবকে ধুনীয়া দেখিছোঁ মই। চবেই আমি ইমান ধুনীয়া ধুনীয়া লেহেংগাবোৰ পিন্ধিছোঁ। ব'ল ব'ল যাওঁ আমি। আজি সঁচাকৈ মই নিজক বহুত ধুনীয়া দেখিছোঁ। এই লেহেংগাটো কোনে দিছে গম পাওঁনে? নকওঁ দেই, লাজ লাগে। এদিন গম পাবি বাৰু। হ'ব দে, এতিয়া ব'ল গৈ থাকোঁ। কাজল, কাবেৰী, কি চাই আছা মোলৈ? মোক ধুনীয়া লগা নাই নেকি? মোৰ লেহেংগাযোৰ সঁচাই বহুত ধুনীয়া লাগিছে চাগে ন? ব'লা ব'লা গৈ থাকোঁ, নহ'লে দেৰি হৈ যাব। আৰু দেৰি হ'লে পিয়ুষ ছাৰে বহুত খং কৰিব আমাক। নাই নাই, কিয় বেয়া লাগিব? ধুনীয়া লাগিছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে আমাতকৈ বেছি নুপুৰকহে ধুনীয়া লাগিছে আজি। কাৰণ নুপুৰৰ লেহেংগাযোৰ বহুত বেছি ধুনীয়া। পিয়ুষ ছাৰে পঠাইছেতো তাইৰ কাৰণে। তোমাৰ লেহেংগাযোৰ কোনে দিছে নকলা যে? কোৱা আকৌ। অঁ নন্দিনী, তই যে নকলি এই লেহেংগাযোৰটো কোনে দিছে? কোৱা আকৌ, মোৰ জানিবলৈ মন গৈছে নহয়। মোৰ লেহেংগাযোৰটো পিয়ুষ ছাৰে পঠাইছে মোলৈ। তোৰ লেহেংগাযোৰ কোনে গিফ্ট কৰিছে তোক? মোৰ কিন্তু লেহেংগাযোৰ পিন্ধি বহুত ভাল লাগিছে দেই। আৰু মোৰ যে বিশ্বাসেই হোৱা নাই, ছাৰে মোৰ কাৰণে পঠাইছে। তথাপি মনটো ভাল লাগিছে। তই ক না, তোক এই লেহেংগাযোৰ কোনে গিফ্ট কৰিছে? নকলে কিন্তু বহুত বেয়া পাম দেই, ক'বই লাগিব। এই লেহেংগাযোৰ তোক পিয়ুষে গিফ্ট কৰিছে? কিন্তু এয়া কেনেকৈ হ'ব পাৰে? মানে তই সঁচাকৈ কৈছনে নুপুৰ? এইযোৰ তোক পিয়ুষে গিফ্ট কৰিছে? কিন্তু তই যে মোক কোৱাই নাছিলি। মানে মই কথাটো এতিয়াহে গম পাইছোঁ। নন্দিনী, তুমি যে আচৰিত হৈছা। আমি মিছাকৈ কিয় ক'ম? যিটো সঁচা সেইটোৱে কৈছোঁ। নুপুৰে পিন্ধা লেহেংগাযোৰ পিয়ুষ ছাৰে পঠাইছে তালৈ। কেনেকৈ হ'ব পাৰে? নুপুৰে পিন্ধা লেহেংগাযোৰ যদি পিয়ুষে তালৈ পঠাইছে, তেতিয়াহ'লে মই পিন্ধা লেহেংগাযোৰ কোনে দিয়া হয়? কি হৈছে এইবোৰ? এই সম্ভৱ হ'ব নোৱাৰে। নুপুৰলৈ যিটো গিফ্ট পঠোৱা আছিল সেইটো মইহে ৰিচিভ কৰিছিলোঁ। তেতিয়াহ'লে ইহঁতে কিয় তেনেকৈ কৈছে? আচল কথাটো কি মই জানিবই লাগিব। একো বুজি পোৱা নাই। মই পিন্ধা লেহেংগাযোৰহে পিয়ুষে দিয়া লেহেংগাযোৰ হয়, কিন্তু নুপুৰৰ লেহেংগাযোৰ পিয়ুষে পঠাইছে বুলি কৈছে। কি হৈছে এইবোৰ? মই দিশাক ফোন কৰি সুধিব লাগিব। ভালেই দে। নুপুৰ, কাজল, কাবেৰী, ব'ল আমি গৈ থাকোঁ, নহ'লে দেৰি হৈছে নহয়। নন্দিনীৰ কথাবোৰ বুজিয়ে পোৱা নাই ভালকৈ। কেনেকৈ বুজিব? এইবোৰ যি হৈ আছে সেইবোৰ মই কৰিছোঁ। নন্দিনী,
তুমি এতিয়া যিমানেই চেষ্টা নকৰা কিয় নুপুৰক পিয়ুষৰ পৰা আঁতৰ কৰিবলৈ, মই কিন্তু তেনেকুৱা হ'বলৈ নিদিওঁ। নুপুৰ আৰু পিয়ুষ সদায় একেলগে থাকিব। তোমাক মই সকলো কথা পিছত বুজাম। এতিয়া ফাৰ্ষ্ট ডে পিয়ুষহঁতৰ ঘৰলৈ গৈ লওঁ, পাৰ্টি চেলিব্ৰেট কৰি লওঁ, তাৰপিছত তোমাৰ কথা সকলোকে জনাম। আজি চাবা, তোমাক কোনেও বিশ্বাস নকৰিব। মোৰ হাতত প্ৰুফ আছে।